নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব সাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল ভট্টদেৱ বিশ্ববিদ্যালয় বজালিত ভালে সংখ্যক পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টিত সামৰাৰ চেষ্টা কৰিম সব পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগুৱাই আহিছোঁ বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বজালি পাঠশালা ইয়াত আপোনালোকৰ টোটেল 13টা পদ মুকলি হৈছে ইয়াৰে প্ৰফেচৰৰ বাবে 6টা পদ মুকলি হৈছে পে স্কেল দিয়া আছে 1,44,200 টকাৰ পৰা আৰম্ভ কৰি 2,18,200 টকালৈকে ইয়াৰ ডিপাৰ্টমেণ্ট ৱাইজত ভেকেন্সিসমূহ দিয়া আছে আছামিজ ডিপাৰ্টমেণ্টৰ বাবে এটা পদ মুকলি হৈছে OBC MOBC কেটেগৰীৰ বাবে তেনেকৈ ইংলিছ ডিপাৰ্টমেণ্টৰ বাবে এটা পদ মুকলি হৈছে STP কেটেগৰীৰ বাবে তাৰপিছত কেমিষ্ট্ৰিৰ বাবে এটা পদ মুকলি হৈছে এটো আনৰিজাৰ্ভ কেটেগৰীৰ তেনেকৈ জিওগ্ৰাফিৰ বাবে এটা পদ মুকলি হৈছে এটো আনৰিজাৰ্ভ কেটেগৰীৰ বাবে তেনেকৈ ফিজিক্সৰ বাবে এটা পদ মুকলি হৈছে এটো কেটেগৰীটো আনৰিজাৰ্ভ তাৰপিছত তেনেকৈ জিওলজিৰ বাবে এটা পদ মুকলি হৈছে এটো OBC MOBC কেটেগৰীৰ বাবে ইয়াত আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ যেটো এজ পাৰ UGC নৰ্মছ থাকে হেমতে বিচাৰিছে টোটেল ইয়াত 6টা পদ মুকলি হৈছে তাৰপিছত ISO এছ'চিয়েট প্ৰফেচৰৰ বাবে ইয়াত টোটেল 5টা পদ মুকলি হৈছে ইয়াৰ পে স্কেল দিয়া আছে 1,31,400 পৰা আৰম্ভ কৰি 2,70,100 লৈকে ইয়াৰে ইংলিছ ডিপাৰ্টমেণ্টৰ বাবে দুটা পদ মুকলি হৈছে আনৰিজাৰ্ভ কেটেগৰী আৰু OBC MOBC কেটেগৰীৰ বাবে তেনেকৈ জিওগ্ৰাফিৰ বাবে এটা পদ মুকলি হৈছে এটো STH কেটেগৰীৰ বাবে তেনেকৈ জিওলজিৰ বাবে দুটা পদ মুকলি হৈছে তাৰে এটা আনৰিজাৰ্ভ তাৰপিছত এটা STPৰ বাবে টোটেল 5টা পদ মুকলি হৈছে তাৰপিছত এতিয়া ISO এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে ইয়াত টোটেল 6টা পদ মুকলি হৈছে পে স্কেল দিয়া আছে 57,700 পৰা আৰম্ভ কৰি 1,82,400 লৈকে ইয়াৰে ইংলিছ ডিপাৰ্টমেণ্টৰ বাবে এটা পদ মুকলি হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে তেনেকৈ ফিজিক্সৰ বাবে এটা পদ মুকলি হৈছে এটো OBC MOBCৰ বাবে তেনেকৈ মেথমেটিক্সৰ বাবে এটা পদ মুকলি হৈছে এটো আনৰিজাৰ্ভ কেটেগৰী তেনেকৈ বটানীৰ বাবে এটা পদ মুকলি হৈছে OBC MOBCৰ বাবে তেনেকৈ ফিজিক্যাল এডুকেশ্যন এণ্ড স্পৰ্টছৰ বাবে এটা পদ মুকলি হৈছে এটো আনৰিজাৰ্ভ কেটেগৰী তাৰপিছত তেনেকৈ কেমিষ্ট্ৰিৰ বাবে এটা পদ মুকলি হৈছে এটো আনৰিজাৰ্ভ কেটেগৰী টোটেল 6টা পদ মুকলি হৈছে ইয়াতো এতিয়া আইছো কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হলে আপোনালোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মত এপ্লাই কৰিব লাগিব যেটো নেকি মই ভিডিও ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব নতুবা ভট্টদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰপিছত এপ্লাই কৰোঁতে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 3,000 যিসকল SC ST কেণ্ডিডেট তেখেতসকলে 2,000 টকাৰ ডিমাণ্ড ড্ৰাফ্ট কাটিলে হ'ব ডিমাণ্ড ড্ৰাফ্ট কটা এড্ৰেছটো ইয়াত দিয়া আছে ইন ফেভাৰ অফ ৰেজিষ্ট্ৰাৰ ভট্টদেৱ ইউনিভাৰ্চিটি পেৱেল এট ষ্টেট বেংক অফ ইণ্ডিয়া পাঠশালা ব্ৰাঞ্চ IFC কোডটো দিয়া আছে আপোনালোকে নিজে চাই ল'ব তাৰপিছত আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি মেলি পঠিয়াব লাগিব ইয়াৰ এড্ৰেছটো দিয়া আছে দা ৰেজিষ্ট্ৰাৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালি পাঠশালা 781325 ইয়াৰ লাষ্ট ডেটটো হ'ল 21 আগষ্ট 2025 সো 21 আগষ্টৰ আগে আগে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াত যেটো ফৰ্ম এপ্লাই কৰাৰ ফৰ্মটো ইয়াতে দিয়া আছে আপোনালোকক মই দেখাই দিছোঁ ইয়াত চাব পাৰে এখন ফৰ্ম হয় এখন ফৰ্মে আপোনালোকে এপ্লাই কৰিব লাগিব যেটো নেকি মই ভিডিও ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে ধুনীয়াকৈ চাই মেলি এপ্লাই কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ লগ পাম কাইলৈ আকৌ নতুন এটা চাকৰি খবৰ সৈতে বাই বাই